हेलो नमस्कार वेलकम टू यूट्यूब चैनल दी फॉर एक्शन মানে আজি তৃতীয় দিনা আজি ইয়াত ফিল্ডত আহিলোঁ আৰু বহুত বেছি ভাল লাগিলে আৰু একেলগে চাই থাকিব জনাইছোঁ। আমি এই যিটো ৰাজহুৱা হুঁচৰি আয়োজন কৰিছোঁ, যিহেতু আমাৰ খেল গোটৰ সদস্যৰ সংখ্যা প্ৰায় 240 ঘৰ, প্ৰতি গৃহে গৃহে গৈ আমাৰ 240 ঘৰত হুঁচৰি গাবলৈ বহু সময়ৰ প্ৰয়োজন হয়। সেইবাবে আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি কিছু সময় কমাই আনিব বিচাৰি সমূহীয়াভাৱে এই হুঁচৰিভাগ আয়োজন কৰিছোঁ। যি আমাৰ খেল গোটৰ সমূহ ৰাইজে আহি 3 দিনীয়াকৈ আহি সকলোৱে আমাৰ ইয়াত সেৱা ধৰিছে। আমি এই প্ৰথম হিচাপে নতুন এটা প্ৰয়াস কৰিবলৈ চেষ্টা কৰিছোঁ, যিহেতু আজিৰ যুগত সকলো ব্যস্ত হৈ যায়। কৰ্মব্যস্ততাৰ মাজেদি আমাৰ 20 দিন 15 দিন হয়তো বিহু মাৰিবলৈ কিছু অসুবিধাৰ সৃষ্টি হয়। সেয়েহে আমি নতুন প্ৰয়াস হিচাপে এই ব্যৱস্থাটো আমি কৰিবলৈ চেষ্টা কৰিছোঁ। সমূহ ৰাইজে আহি ইয়াতে সেৱা গ্ৰহণ কৰিছেহি। এই ব্যৱস্থাটো কেনেকুৱা হৈছে, আমাক সকলোৱে এটা সমালোচনামূলক গঠনমূলক সমালোচনা আগবঢ়াব বুলি আমি আশা ৰাখিছোঁ। আমাৰ নতুন প্ৰয়াস হিচাপে এই ব্যৱস্থাটো আমি কৰিছোঁ আৰু ইয়াকে কৈ মই পুনৰবাৰ সমূহ অসমবাসী ৰাইজলৈ ৰঙালী শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
Govind Kishore Narayan
মাধৱেৰ ভুনাহৰ পদন নেৰি পাই কীৰ্তন ডাকি ভুল ৰাম 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 ডাকি ভুল ৰাম 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 হরে দিয়ে জয় হরি গোপাল গোবিন্দ
আমার নাতন তুলে গোবর
Guys, kami na to.
মোৰ ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি শেষৰটো দিন আছিলে, জাষ্ট খানাটো খাই মই আহিছোঁ আৰু ভুল হ'লে শুধৰণি কৰি দিব যাতে নতুন নতুন ভিডিঅ' আপলোড কৰিব পাৰিম। আৰু